পুষ্টিহীনতাৰ বাবে মৃত্যুমুখত পৰিব লগা নহয়। কোনো শিশু কোনো কিশোৰীয়ে যাতে পুষ্টিহীনতাৰ বাবে নিজৰ জীৱনটো অতি কম সময়তে অন্ধকাৰৰ মাজলৈ ঠেলি দিব লগা নহয়। ইয়াৰ বাবে এই যি পুষ্টিহীনতাৰ বিৰুদ্ধে আমাৰ যি অভিযান, এই অভিযানত সফলতা লাভ তেতিয়াহে কৰিব পাৰিম যেতিয়া আপোনালোক সকলোৱে একেলগে সমাজত এটা সচেতনতা বৃদ্ধি কৰিব পাৰোঁ, জনসচেতনতা এটা যদি সৃষ্টি কৰিব পাৰোঁ যে পুষ্টিহীনতাই আমাৰ জীৱনটোক কেনেদৰে দংশন কৰিব পাৰে, পুষ্টিহীনতাই আমাৰ জীৱনটোক কেনেদৰে শেষ কৰিব পাৰে। গতিকে মই আশা ৰাখিছোঁ আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে আজি এই গাঁওখনত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিয়ে যদি এই জনসচেতনতাটো আনি দিয়ে যে পুষ্টিহীনতাই আমাৰ পৰিপুষ্টিয়ে আমাৰ জীৱনটোক সুন্দৰ কৰি তোলে আৰু পুষ্টিহীনতাই আমাৰ জীৱনটোক অন্ধকাৰলৈ ঠেলি দিয়ে। গতিকে মই আশা ৰাখিছোঁ আমাৰ আজি এই পোষণ মেলাৰ উদ্দেশ্যটো হৈছে সেই পুষ্টিহীনতাৰ এগেইনষ্টত কাম কৰা, পুষ্টিহীনতাৰ বিৰুদ্ধে কাম কৰা। আজি বহুতো শাক পাচলি, থলুৱাভাৱে লাভ কৰা শাক পাচলিবিলাক আমি দেখিবলৈ পাইছোঁ, আমাৰ ইয়াতে দেখাই থৈছে। সঁচা অৰ্থত মেলা বুলি ক'ব লাগিব, শাক পাচলিৰ মেলা হৈছে। এইবোৰে হৈছে আমাৰ অস্ত্ৰ। পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ মূল অস্ত্ৰবিলাক হৈছে এইবোৰ। আমি বহুতে ভাবোঁ যে ভাল খাদ্য খাব লাগে, ভাল খাদ্যৰ শাৰীত হেনো আমি প্ৰায় নিজে আমি ভাবোঁ যে আপেল থাকিব পাৰে, আঙুৰ থাকিব পাৰে, কিচমিচ, কাজু, এইবোৰ হেনো ভাল খাদ্যৰ তালিকাত সচৰাচৰ আমি ভাবোঁ যে এইবোৰ হৈছে ভাল খাদ্য। কিন্তু তাতোতকৈ ভাল খাদ্য বুলিয়ে কম মই আমাৰ যিবিলাক থলুৱাভাৱে লাভ কৰা যিবিলাক শাক পাচলি আছে, এই শাক পাচলিবিলাকৰ আচলতে গুৰুত্বতাটোৰ কথা মই বুজাবলৈ এটা কবিতা আবৃত্তি কৰি দিব বিচাৰিছোঁ। আবৃত্তি মানে পাঠ কৰি দিব বিচাৰিছোঁ। আচলতে থলুৱাভাৱে লাভ কৰা যিবিলাক খাদ্য আছে, এই খাদ্যবিলাকৰ গুৰুত্বতা কিমান সেই বিষয়টো জনাবৰ কাৰণে মই এটা সৰুকৈ কবিতা এফাকি মাতি দিব বিচাৰিছোঁ। কবিতাটো চাগে আপোনালোক সকলোৱে শুনিছে, গছে পাতে বুলি কবিতা এটা আছিলে, আপোনালোকে হয়তো সৰুতে পঢ়োতে পাইছিলে। তাত আছিলে যে সৰু সুৰা বেমাৰত নকৰিবা ভয়, গছ পাতে নানাৰো কৰে নিৰাময়। মোৰ লগত তুলসী খালে কাহ নাথাকে, মানিমুনি ভেদাইলতাত পেট ভালে থাকে। কটা চিঙা নাৰ্জী পাতে তেজ বন্ধ কৰে, নিম পাতত ছালৰো টপালিকে। এই কবিতাটোত যিমানবিলাক শাক পাচলিৰ কথা কোৱা গ'ল, যিমানবিলাক খাদ্য শস্যৰ কথা কোৱা গ'ল, চব কিন্তু আমি লোকেলি এভেইলেবল বা থলুৱাভাৱে লাভ কৰা খাদ্য শস্য বা গছ পাতৰ কথাই ক'ল। আৰু য'ত প্ৰত্যেকটো পাতে, প্ৰত্যেকটো বস্তুৱে কি কৰিছে যে একোটা বেমাৰৰ বিৰুদ্ধে থিয় দিছে। মানে মই ইয়াৰ উদাহৰণ, সৰু এটা উদাহৰণ এইকাৰণে দিব বিচাৰিলোঁ যে আমি বাৰে বাৰে কৈ আছোঁ থলুৱা খাদ্যবিলাক খাব লাগে, থলুৱা খাদ্যবিলাক খাব লাগে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে এইটো যে আমাৰ থলুৱা খাদ্যত বহুত শক্তি আছে, আমাৰ থলুৱা খাদ্যত বহুতো সামৰ্থ্য আছে, যাৰ দ্বাৰা আমি পুষ্টিহীনতাৰ বিৰুদ্ধে কাম কৰিব পাৰিম। এতিয়া আমি আহিছোঁ গৰ্ভৱতী মাতৃ তথা গৰ্ভধাৰণ কৰাৰ পিছৰ কথালে, যে আমাৰ যি ডিপাৰ্টমেণ্ট আছে, আমাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ পৰা আমি PMMBY ব্যৱস্থা কৰোঁ। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ এটা আঁচনিৰ জৰিয়তে আমি প্ৰত্যেকগৰাকী নাৰীক, প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাক আমি 5,000 টকা এটা দিয়াৰ ব্যৱস্থা কৰোঁ। আৰু ইয়াৰ উদ্দেশ্য হৈছে সেইটোৱে যে যিহেতু গৰ্ভৱতী মহিলাগৰাকীয়ে এই গৰ্ভৱতী হৈ থকাৰ অৱস্থাত তেওঁলোকে আগতে সচৰাচৰ কৰি থকা যিবিলাক কাম সেইবিলাক কৰিব নোৱাৰে, কিছু ৰেষ্টত থাকিব লগা হয়। আৰু সেইখিনি সময়ত তেওঁলোকক যথেষ্ট পুষ্টিকৰ খাদ্যৰো প্ৰয়োজন হয়। যাতে মহিলাগৰাকীয়ে সেই পুষ্টিকৰ খাদ্য লাভ কৰে, খাব পাৰে, তাৰ বাবে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 5,000 টকাৰ এটা ব্যৱস্থা কৰা যায়, যাতে মহিলাগৰাকীয়ে সেই সময়ছোৱাত পুষ্টিকৰ খাদ্য খাই থাকিব পাৰে। গতিকে এইখিনি কথা আমাৰ আজিৰ উপস্থিত থকা ৰাইজক মই অনুৰোধ জনাইছোঁ, এই কথাটো যাতে আপোনালোকে প্ৰত্যেকখন গাঁৱৰ মানুহলৈ বিয়পাই দিয়ক কথাটো, যে আমাৰ ফালৰ পৰা এনেধৰণৰ সুবিধা কিছুমান দিয়া গৈছে, যাৰ দ্বাৰা আমি পুষ্টিহীনতাৰ বিৰুদ্ধে আমি থিয় দিছোঁ। আৰু আমাৰ যিবিলাক অংগনবাড়ী চেণ্টাৰ আছে, আমি গাঁৱৰ প্ৰত্যেক সকলো লোককে মই ক'ব বিচাৰোঁ যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক অংগনবাড়ী কেন্দ্ৰলৈকে পঠিয়াওক।
মই কিহৰ কাৰণে পঠিয়াওক বুলি কৈছোঁ যে আমি অংগনবাড়ী কেন্দ্ৰটোৰ জৰিয়তে সেই পুষ্টিহীনতাৰ এগেইনষ্টত বহুতো কাম কৰি আছোঁ, পুষ্টিহীনতা দূৰ কৰিবৰ কাৰণে বহুতো কাম কৰি আছোঁ। বিশেষকৈ আমি হটকুক মিল দিয়াৰ ব্যৱস্থা কৰোঁ আমাৰ অংগনবাড়ী চেণ্টাৰত। আৰু হটকুক মিলত যিটো চাউল থাকে তাত আমি ফৰ্টিফাইড ৰাইচ দিয়াৰ ব্যৱস্থা কৰোঁ। সেই ফৰ্টিফাইড ৰাইচটোত আইৰণ থাকে, ভিটামিন B12 থাকে আৰু ফলিক এচিড থাকে। এই যেতিয়া মাইক্ৰ' নিউট্ৰিয়েণ্টছবিলাক যেতিয়া তেওঁলোকৰ খাদ্য দিয়া যায়, আমি খিচিৰি খুৱাওঁ বা পায়স খুৱাওঁ, ইয়াত যেতিয়া সেই চাউলটো ব্যৱহাৰ কৰা যায় তেতিয়া মানে মাইক্ৰ' নিউট্ৰিয়েণ্টছ কিছুমান আমাৰ বাচ্চাবিলাকে লাভ কৰে। সেইটো এটা পুষ্টিহীনতা, যাতে আমাৰ কি হয়, ল'ৰা ছোৱালীবিলাকে ঘৰত থাকিলে হয়তো বহুত বস্তু খাব নাপাব পাৰে বা পুষ্টিকৰ খাদ্য